নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন্ধনৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। দেশত চিন্তনীয়ভাৱে বৃদ্ধি পাইছে এতিয়া কভিডৰ সংক্ৰমণ। এই পৰ্যন্ত ধৰা পৰিছে 1010জনকৈ কভিড আক্ৰান্তৰ ৰোগী। দেশৰ 20খনকৈ জিলালৈ এতিয়া বিয়পিছে কভিড। ভাৰতৰ কোনখন ৰাজ্যত কিমানকৈ লোক আক্ৰান্ত হৈছে কভিডত সবিশেষ জনাইছোঁ আপোনালোকক। দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ। এই পৰ্যন্ত ধৰা পৰিছে 1010জন কভিডৰ আক্ৰান্ত ৰোগী। দেশৰ 20খনকৈ ৰাজ্যলৈ এতিয়া বৃদ্ধি পালে কভিডৰ সংক্ৰমণ। ইতিমধ্যে ধৰা পৰিছে কভিডৰ দুটা নতুন ভেৰিয়েণ্ট NB.1.8.1 আৰু LF.7 নামৰ দুটা ভেৰিয়েণ্টে চলাইছে সন্তাস। এটা কভিডৰ নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন দেশৰ স্বাস্থ্য বিভাগ। এই পৰ্যন্ত কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 7জনকৈ লোকৰ। ভাৰতৰ কোনখন ৰাজ্যত কিমানকৈ লোক আক্ৰান্ত হৈছে কভিডত আপোনালোকক সবিশেষ জনাই আছোঁ। ভাৰতৰ আটাইতকৈ বেছি কভিডত আক্ৰান্ত ৰাজ্য হৈছে কেৰালা। কেৰালাত এতিয়ালৈকে 430জন কভিডৰ আক্ৰান্ত ৰোগীত ধৰা পৰিছে। দিল্লীত 104জন আৰু গুজৰাটত 83জন, মহাৰাষ্ট্ৰত 69জন আৰু উত্তৰ প্ৰদেশত 15জন, লগতে পশ্চিমবংগত নতুনকৈ 11জন কভিডত আক্ৰান্ত হৈছে। এটা দেশৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। একাউণ্টত সোমাব এতিয়া চৰকাৰী ধন। জুন মাহত চৰকাৰে মুকলি কৰিব 20 নং কিস্তিৰ টকা। তালিকাত কেনেকৈ চাব আপোনাৰ নাম, কোন কোন হিতাধিকাৰী বঞ্চিত হ'ব ধন লাভৰ পৰা সবিশেষ জনাই আছোঁ আপোনালোকক। কোটি কোটি লোকৰ একাউণ্টত সোমাব এতিয়া চৰকাৰী ধন। PM কিষাণৰ হিতাধিকাৰীৰ বাবে সুখবৰ আহি পৰিছে। জুন মাহত চৰকাৰে মুকলি কৰিব 20 নং কিস্তিৰ ধন। কেনেকৈ চাব তালিকাত আপোনাৰ নাম? লগ ইন কৰক pmkisan.gov.in-ত। ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য, জিলা, গাঁও বাছনি কৰি চাওক তালিকা। কোন কোন হিতাধিকাৰী বঞ্চিত হ'ব ধন লাভৰ পৰা? এটা ভুলৰ বাবে আপুনিও নাপাব পাৰে 20 নং কিস্তিৰ ধন। এটা বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC। এটা KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তি লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন লোৱাৰ কৃষক পৰিব পাৰে এতিয়া বিপদত। কোটি কোটি লোকৰ একাউণ্টত সোমাব এতিয়া চৰকাৰী ধন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহিলাৰ সৈতে অপকৰ্ম কৰি এতিয়া ৰঙাঘৰলৈ মাতাবুদ্দিন। 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহিলে আদালতে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং আপডেট। মহিলাৰ সৈতে অপকৰ্ম কৰা 60 বছৰীয়া মাতাবুদ্দিনক শাস্তি। মাতাবুদ্দিন নামৰ বৃদ্ধজনক 10 বছৰ সশ্ৰম কাৰাদণ্ড আদালতৰ। 10 বছৰ কাৰাদণ্ডৰ লগতে মাতাবুদ্দিনক 5,000 টকা জৰিমনা বিহিলে। এতিয়া কাছাৰ জিলা আদালতে ঘোষণা কৰিলে মাতাবুদ্দিনৰ শাস্তি। 2024 7 মে'ত এগৰাকী মহিলাৰ সৈতে কৰিছিল জঘন্য কাণ্ড। মাতাবুদ্দিনে মহিলাগৰাকীক কবৰস্থানত বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ। এটা মহিলাৰ সৈতে অপকৰ্ম কৰা 60 বছৰীয়া মাতাবুদ্দিনক শাস্তি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দেশ জোকাৰি যোৱা অনেক ভয়ংকৰ ঘটনা সংঘটিত হয়। একে পৰিয়ালৰে 7জনকৈ সদস্যই চৰম সিদ্ধান্ত বাছি লয়। এটা অত্যাধিক ঋণৰ বোজা আৰ্থিক অভাৱৰ বাবে শেষ কৰিলে জীৱন। দিব লৈছোঁ এটা অতিকৈ দুখ লগা খবৰ। একেটা পৰিয়ালৰে 7জনে বাছি ল'লে চৰম পন্থা। বিষপান কৰি পিতৃ মাতৃ আৰু সন্তানে ল'লে শেষ সিদ্ধান্ত। গাড়ীৰ ভিতৰত উদ্ধাৰ হয় আটাইৰে নিথৰ দেহ। অত্যাধুনিক ঋণৰ বোজা আৰু আৰ্থিক সংকটৰ বাবেই এই সিদ্ধান্ত বাছি লয়। এটা হাৰিয়ানাত পঞ্চকুলাৰ 27 নং ছেক্টৰত সংঘটিত হৈছে এই ঘটনাটো। ডেৰাডুনৰ বাসিন্দা আছিল পৰিয়ালটো। দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজনীতিৰ চক্ৰবেহুত সোমাই মুছলমানৰ জাতিক এতিয়া নিশেষ কৰিব বিচাৰিছে চৰকাৰে। ক্ষমতাৰ বলত বলিয়ান হৈ মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে। প্ৰমাণ নোহোৱাকৈ হাত কেৰেয়াৰ লগাই ঘৰৰ পৰাই ধৰিবলৈ ক'ত সাহস পালে এইখন চৰকাৰে।
এটা মুছলমানসকলক ভাৰতৰ নাগৰিক নহয় নেকি চৰকাৰলৈ এতিয়া প্ৰশ্ন কৰে নেমছোৱে ৰাজনীতিৰ চক্ৰবেহুত সোমাই মুছলমানৰ জাতিক নিষেধ কৰিব বিচাৰিছে চৰকাৰে মুছলমানসকলক ভাৰতৰ নাগৰিক নহয় নেকি চৰকাৰলৈ এতিয়া প্ৰশ্ন নেমছোৰ আমি যদি চৰকাৰৰ দৃষ্টিত সঁচাকৈয়ে বেয়া আমাক গুলিয়াই মাৰক আমি বুকু পাতি দিম বাংলাদেশীৰ নামত দেশৰ নাগৰিকৰ ওপৰতে কিয় চলাইছে অত্যাচাৰ মুছলমান মানেই বাংলাদেশী বুলি ভাবিবলৈ লৈছে এইখন চৰকাৰে ক্ষমতাৰ বলত বলিয়ান হৈ মুছলমানসকলক হাৰাশাস্তি কৰিছে চৰকাৰে এটা প্ৰমাণ নোহোৱাকৈ হাতকেৰেয়া লগাই ঘৰৰ পৰা ধৰিবলৈ ক'ত সাহস পালে প্ৰশাসনৰ বিৰুদ্ধে প্ৰয়োজনত সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ নেমছোৰ এটা জনতাক অযথা হাৰাশাস্তি কৰিলে জনতাই ৰাজপথলৈ ওলাই আহিবই ৰাজ্যত প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে নেমছোৱে এটা ৰাজনীতিৰ চক্ৰবেহুত সোমাই মুছলমান জাতিক নিষেধ কৰিব বিচাৰিছে চৰকাৰে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ভাৰত বাংলাদেশ সীমান্তত এতিয়া উত্তপ্ত পৰিস্থিতি অবৈধ বাংলাদেশীক বাংলাদেশলৈ পঠিওৱাৰ সময়তেই সৃষ্টি হয় এতিয়া উত্তপ্ত পৰিস্থিতি ১৪গৰাকী অবৈধ বাংলাদেশীক বাংলাদেশত উভতাই দিয়াক লৈ সৃষ্টি হয় উত্তেজনা বাংলাদেশীক ঘূৰাই পঠাবলৈ লোৱাৰ সময়তেই ভয়ংকৰ কাণ্ড বাংলাদেশী সেনা আৰু BSFৰ মাজত এতিয়া উত্তপ্ত পৰিস্থিতি বাংলাদেশী সেনা আৰু ভাৰতীয় সেনাৰ মাজত সীমান্তত গুলিয়াগুলি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশীক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ সময়তেই এতিয়া অঘটন শ বাংলাদেশীয়ে ওলাই আহি ভাৰতীয় সেনাক বাধা দিয়াৰ চেষ্টা ১৪গৰাকী অবৈধ বাংলাদেশীক ভাৰতত উভতাই দিয়াক লৈ এতিয়া সৃষ্টি হয় উত্তেজনা বাংলাদেশৰ মতে ভাৰতৰ পঠোৱা ১৪গৰাকী অবৈধ বাংলাদেশী বাংলাদেশৰ নাগৰিক নহয় ইতিমধ্যে সীমান্তত উপস্থিত দুয়ো দেশৰ উচ্চ পৰ্যায়ৰ বিষয়া মানকাছাৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা পৰিৱেশ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ প্ৰতিবাৰেই বাংলাদেশীৰ নামত মুছলমানক লক্ষ্য কৰি লয় চৰকাৰে মুছলমানক বাছি গ্ৰেপ্তাৰ কৰি আছে NRCত নাম থকাৰ পিছতো কিয় এনে কৰিছে চৰকাৰে এটা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল নেমছো দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে মুছলমানক বাছি গ্ৰেপ্তাৰ কৰি আছে গণতান্ত্ৰিক দেশত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে কিন্তু বাংলাদেশীৰ নামত মুছলমানক কিয় টাৰ্গেট কৰিছে প্ৰতিবাৰেই বাংলাদেশীৰ নামত মুছলমানক লক্ষ্য কৰে চৰকাৰে মুছলমানক লৈ ৰাজনীতি কৰা বন্ধ কৰক দ্বিভূতৰ সমস্যাৰ সমাধান কৰক নথিপত্ৰৰ নামত ভুল থাকিলেই বাংলাদেশী হৈ নাযায় সংখ্যালঘুৰ অধিকাৰ বিচাৰি চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিল নেমছো প্ৰতিবাৰেই বাংলাদেশীৰ নামত মুছলমানক কিয় লক্ষ্য কৰে এইখন চৰকাৰে তাক লৈও ডাঙৰ প্ৰশ্ন চৰকাৰে মুছলমানসকলক বাছি গ্ৰেপ্তাৰ কৰি আছে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা ১ৰ পৰা ২০ জুনলৈ লাভ কৰিব এতিয়া ৰেচন একেলগে সংগ্ৰহ কৰিব ১০৫ কেজিকৈ চাউল সবিশেষ জনাই আছোঁ আপোনালোকক বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা ১ৰ পৰা ২০ জুনলৈ চলিব এতিয়া বিশেষ অন্ন সেৱা দিন একেলগে লাভ কৰিব ১৫ কেজিকৈ চাউল অন্তোদয়া অন্ন যোজনাৰ অধীনত ১০৫ কেজি চাউল পাব হিতাধিকাৰীয়ে ২জন সদস্যৰ ঘৰত পাব ৩০ কেজি চাউল ৩জন সদস্যৰ ঘৰত লাভ কৰিব ৪৫ কেজি চাউল এটা ৪জন সদস্যৰ ঘৰত লাভ কৰিব ৬০ কেজিকৈ চাউল ৫জন সদস্যৰ ঘৰত ৭৫ কেজি চাউল লাভ কৰিব এটা ৬জন সদস্যৰ ঘৰত ৯০ কেজি চাউল লাভ কৰিব ৩ মাহৰ ৰেচন লাভ কৰিব একেলগে আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য ১ জুনৰ পৰা ২০ জুনৰ ভিতৰত এতিয়া সংগ্ৰহ কৰিব লাগিব ৩ মাহৰ ৰেচন EPOS মেচিনত ৩বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা